এই ভিডিঅ'টো কেৱল ধেমালিৰ বাবে এই ভিডিঅ'টো যাতে কাৰো মনত আঘাত দিয়া উদ্দেশ্য নহয় আজি আমি কথা পাতিম মিষ্টাৰ ৰাজাৰ ওপৰত চলি থকা কিছুমান ফেচবুক পোষ্ট তাৰ বাবে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হাই পগলা হ'ল মহাদেৱ সঁচাকৈয়ে বাৰু মিষ্টাৰ ৰাজা ভাং খাই পগলা হ'ল নেকি বাৰু कौन है राजा स्वीट सेल्फी होटल का राजा किया दिले गाजा मिस धरा परिल मिस्टर राजा Esa fue el violón. Imagínate la lección de eso, o sea, la lección. ¡Ay! হোটেলৰ মিষ্টাৰ ৰাজা আৰু পিছৰ ৰাজা পিছে এতিয়া প্ৰতীক্ষাৰ কি হ'ব ৰাজা যেতিয়া থানাৰ মুখত যাইকে লাইভ ভিডিঅ' দিছিল কেছ কৰিম বুলি তেতিয়া আন এজন ল'ৰাই লেটিনৰ পৰা লাইভ ভিডিঅ' দিছিল চাওঁ কেইটামান পোষ্ট ওলাইছিলে আজি প্ৰায় শ্বেয়াৰ হৈ আছে সেইকেইটা পোষ্ট যিকেইটা পোষ্ট শ্বেয়াৰ হৈছে সেই পোষ্টকেইটা শ্বেয়াৰ কৰা মানুহকেইজনক মই এতিয়া এটা ৱাৰ্ণ কৰিবলৈ আহিছোঁ যে সেই পোষ্টকেইটা 1 ঘণ্টা সময় দিছোঁ মই 1 ঘণ্টা সময়ৰ ভিতৰত সেই পোষ্টকেইটা ডিলিট হৈ যাব লাগে নহ'লে কিন্তু মই সদৰ থানাত আছোঁ এফআইআৰ লিখিবলৈ ৰেডি হ'ম মই বৰ্তমান আছোঁ মোৰ লেটিনৰ ভিতৰত হা মই ইয়াৰ 1 ঘণ্টা সময় দিছোঁ যোনে যোনে মোৰ লগত আছা পোষ্ট শ্বেয়াৰ কৰা কি পোষ্ট মই সেইটো নকওঁ এই পোষ্টকেইটা সকলো এটা যিমান পোষ্ট আছে প্ৰত্যেকটো পোষ্ট যদিহে ডিলিট নহয় তেনেহ'লে কিন্তু মই এজেহাৰ দিবলৈ সাজু হ'ম মানে তোমাৰ ভুল কিবা এটা হৈছে কি ভুল হৈছে তুমি সেইটো ৰাইজক কোৱা চবেই মানি ল'ব একো কৰিব নালাগে বাকী ভুলটো কি হৈছে সেইটো সকলোকে কোৱা যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ